আজি আমি এতিয়া আহিছো নাগাসকলৰ মানে হৰ্ণবিল ফেষ্টিভেল য'ত হয় সেই প্লেচটোত আজিও এটা ফেষ্টিভেল আছে এওঁলোকৰ ফেষ্টিভেলটো ৰ'বা বাৰ্ডাৰ নেম অফ দ্য ফেষ্টিভেল ইউ ডোন্ট নো অ'কে পাঞ্জল দাই জানে পাঞ্জল দা কি নাম আউলেং মো আজি নাগাসকলৰ কিবা এটা ফেষ্টিভেল আছে আউলেং মো আৰু এই আউলেং মো ফেষ্টিভেলত কি হয় চাওক ফেষ্টিভেল কেতিয়া ষ্টাৰ্ট হয় কিন্তু ইয়াত নাগাসকলে কেনেকৈ বসবাস কৰে ঘৰ কি আছে গোটেই বস্তুখিনি আছে চাওক আপোনালোকক এবাৰ দেখাম এনজয় কৰক আহিছোঁ আমি গাৰো ট্ৰাইবৰ ঘৰলৈ একচুৱেলি ইয়াতে অকল নাগা বুলি কথা নাই যিমানবিলাক ট্ৰাইব আছে প্ৰত্যেকৰে ঘৰ আছে একদম গাৰো কাছাৰী চবৰে আছে আপোনালোকে এই কাঠৰ কামবিলাক এবাৰ চাওকচোন কিমান ধুনীয়া এইটো ষ্টেপ হয় এইটোৱে ধুনীয়াকৈ উঠি যাব পাৰি এইটো ড্ৰেগন টাইপ আৰু ওপৰতো দেখিছেনে মানে আচৰিত চব হাতেৰে কৰা এইবোৰ তামাম মানে এনেকৈ প্ৰত্যেকটো ট্ৰাইবৰ প্ৰত্যেকটো ঘৰতে বেলেগ বেলেগ মানে কলা কিছুমান সোমাই আছে যেতিয়া আপোনালোকে জুকু ভেলী যাব নহয় জুকু ভেলী যোৱা ৰাস্তাতেই পাই যাব এয়া চাওক নগাসকলৰ ট্ৰেডিশ্যনেল ঘৰ কেনেকুৱা ঘৰত তেওঁলোকে বসবাস কৰে নিজৰ ঘৰ কোন ট্ৰাইবৰ মানুহবিলাক কেনেকুৱা ঘৰত থাকে ৰেংমা ট্ৰাইবৰ মানুহবিলাক এনেকুৱা ঘৰত থাকে তাৰপিছত বৰ বেলেগ নাম ফুৰাবই নোৱাৰি হা চাকাচাং এইটো যে চাকাচাং আৰু চাকাচাঙৰ পিছত এইটো চৌমি আচ্ছা এইটো কি হয় ঘৰৰ আগত মাৰি দিম আচ্ছা ফটো মেইন লঠা চুম্পু এইটো হৈছে লঠা চুম্পু পাঞ্জলা ফটোৰ কাৰণে ৰেডি ৰবি এক মিনিট চ' এইফালে একদম ধুনীয়া নাজাৰা এইফালে আছে তেওঁলোকৰ ফেষ্টিভেল তো এইখন হৈছে ওপৰত দেখিছে নহয় এইটো হৈছে নাগা হেৰিটেজ ভিলেজ ইয়াতে হয় আপোনালোকৰ হৰ্ণবিল তো হৰ্ণবিল চাবৰ কাৰণে আহিব এবাৰ লাইফত নাগা হেৰিটেজ ভিলেজৰ এক্সপিৰিয়েঞ্চ বহুত ধুনীয়া লাগিলে তো কেনেকুৱা লাগিল পাঞ্জলা আৰু বহুত লাকি হয় আজি ফেষ্টিভেলটো আছিলে তো বহুত মানুহ হৈছে ভাল লাগিছে আমাৰ এই গোটেই আজি ফেষ্টিভেলটো চলি আছে আমাৰ ভায়ে কৈছে ভাই আমাৰ অসমৰে হয় অসমীয়া ল'ৰা ইয়াতে থাকে পূৰা তেজপুৰৰ হয় কেব চেব আছে আপোনাৰ নাম্বাৰটো কৈ দিয়ক না কোনোবা আহিলে বুক কৰিব পাৰিব মোবাইল নম্বৰ 8837288551 একদম য'ত যাব লাগিলেও ক'ব ধুনীয়া একদম নিজৰ নিচিনা পূৰা আমাকতো একদম ঘৰত গৈ গৰম পানী কৰি আনি দিছে তো বহুত ভাল লাগিল ইমানতে আমি নাগা হেৰিটেজ ভিলেজৰ কমপ্লিট ভিডিঅ' খতম কৰিছোঁ তো বাই নেক্সট আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই